গৌৰীপুৰৰ ৰূপসী মৎস্যল জোৰাত 23 লাখ টকীয়া বাঁহৰ দলং নিৰ্মাণত বিষয়া কৰ্মচাৰী তথা BCDCৰ চেয়াৰমেনৰ লুণ্ঠন ৰাজ। শাসকীয় কেন্দ্ৰীয় আৰু ৰাজ্যখনত থকা বিজেপি চৰকাৰখনৰ পঞ্চায়ত মন্ত্ৰী নৱদলেৰ বিভাগত আৰু BTC প্ৰধান হাগ্ৰামা মহিলাৰ মডেল বিজয়দিত কিদৰে চলিছে MGNREGA আঁচনিৰ কাম কাজত ব্যাগুম লুণ্ঠন ৰাজ। কিমান দিনৰ পৰা এনেকুৱা প্ৰায় 2 বছৰমান হ'ল। 2 বছৰমান পূৰ্বতে MGNREGAৰ পৰা 23 লাখ টকা আবণ্টন দিছিল। কাম কিমান হৈছে তাতে? কামে যিখিনি খাব পাৰে কামে মানে আচ্ছা এইটো ব্লক ক'ত পৰা উন্নয়ন কেন্দ্ৰ ৰূপসী তাৰমানে বিভাগীয় কৰ্মচাৰীসকলে এনেকুৱা কৰিছে যাৰ ফলত নিম্নমানৰ আপুনি কি কয় এতিয়া ৰাস্তাখন? আমিতো ভালে বিচাৰো আপোনালোকে চিন্তা কৰি চাব লাগিব। দুয়োগৰাকী হৈছে পঞ্চায়ত মন্ত্ৰী নৱদলে আৰু BTC প্ৰধান হাগ্ৰামা মহিলাৰী। এইজন মন্ত্ৰী নৱদলে BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ মডেল BTAD পঞ্চায়ত বিভাগত কিয় চলিছে এনেধৰণৰ চৰকাৰী আঁচনিৰ ওপৰত লুণ্ঠন ৰাজ। এই দুয়োগৰাকী ৰাজনৈতিক নেতাৰ নিৰ্দেশ মতে চলিছে নেকি লুণ্ঠন ৰাজ। গৌৰীপুৰৰ ৰূপসী উন্নয়ন খণ্ডৰ পুছাকাটি BCDCৰ অন্তৰ্গত মৎস্যল জোৰা এখন বাঁহৰ দলং হৈছে মলুনডুবি পুছাকাটি আৰু মৎস্যল জোৰা জনসাধাৰণৰ একমাত্ৰ যাতায়াতৰ ভৰসা। কিন্তু এইখন বাঁহৰ দলং বনোৱাক লৈ জনসাধাৰণৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ মাজত এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই বাঁহৰ দলংখন যোৱা চনত কেন্দ্ৰীয় চৰকাৰে MGNREGA আঁচনিৰ পৰা আবণ্টিত দিছিল চৰকাৰে, কিন্তু ৰূপসী উন্নয়ন খণ্ডৰ এইজন খণ্ড উন্নয়ন বিষয়া আমানুল্লাহ আহমেদ, গাণনিক বিষয়া জয়ন্ত কুমাৰ ৰাভাই তেওঁ নিজা দালালৰ দ্বাৰা মাত্ৰ 80-90 হাজাৰ টকাৰে নিৰ্মাণ কৰি বাকী আঁচনিৰে ধন গা বেৰাকে ঘেৰাকে ভক্ষণ কৰি আহিছে। অকল এই নহয়, এইখন উন্নয়ন খণ্ডত প্ৰায়ভাগ চৰকাৰী MGNREGA আঁচনিৰ কাম কাজত চলে এনেধৰণৰ লুণ্ঠন ৰাজ। এইজন খণ্ড উন্নয়ন বিষয়া আমান উল্লাহ আহমেদক উপঢৌকন দিলে আপোনাক চৰকাৰে আবণ্টিত দিয়া কাম নকৰিলেও হ'ব। এয়া হ'ল BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰ মডেল BTADত কিয় চলিছে চৰকাৰী কাম কাজত বিষয়া লুণ্ঠনকাৰীৰ লুণ্ঠন ৰাজ। হাগ্ৰামা মহিলাৰ BTAD যদিও মডেল BTADC হিচাপে গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে, সেই সময়ত এইখন ৰূপসী উন্নয়ন খণ্ডত একাংশ বিষয়া কৰ্মচাৰী আৰু BCDৰ চেয়াৰমেনসকলে চলাইছে লুণ্ঠন ৰাজৰ প্ৰতিযোগিতা। উক্ত উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী তথা BCDCৰ চেয়াৰমেনৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে BTC প্ৰধানৰ লগতে বিভাগীয় মন্ত্ৰী নৱদলে সেয়া সময়তে হ'ব লক্ষণীয়। মোনাৰীৰ একমাত্ৰ কাঠৰ সামগ্ৰী তৈয়াৰ কৰা প্ৰতিষ্ঠান আসাম ফাৰ্নিচাৰ। ইয়াত উৎকৃষ্ট মানদণ্ডৰ কাঠৰ সামগ্ৰী তৈয়াৰ কৰা হয়।